ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব। 5,500কে দিবা নহ'লে 6,000ত আহে আৰু এনে আমাৰ গেষ্ট হাউচ হলে কিবা এটা কমাই দিব পাৰিবা। ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব। মানে 8টা বজাত আহে নেকি? 8টা বজাত। তোমালোকৰ কথা, তোমালোকে কেতিয়া মাতা। হেল্ল' হেল্ল' কোৱা। আৰু নিদিলা যে তুমি ফটো? বৰ্তমান ছোৱালীখিনি ঘৰলৈ গৈছে, ইমানেই আছে আৰু এজনী আছে, দি আছো ৰবা। আচ্ছা শুনা না, এই হেৰি নহয় কথাটো, কোৱা। আৰু কিমান মান আছে তোমালোকৰ? মানে আমাৰ 3টা যাম। হুম? 3টা মানে 2টা ফটোটো দিছো ন। নহয় আমাৰ মানুহ 3টা যাব। 3জনীয়ে ল'ব লাগিব। 3জনী ল'ব লাগিব। উম। গেষ্ট হাউচটো কোনটো? গেষ্ট হাউচটো জয়ানগৰ IIBM গলেদি গৈ পেলাই নেফচি অফিচৰ অপজিত হয়। নামটো কোৱা, মই বিচাৰি থাকিব নোৱাৰো ন তাত গৈ পেলাই। বাপ্তিচ ইন। হা? হেল্ল'। হেল্ল'। তোমাক মই হোৱাটছএপত দি আছো। গেষ্ট হাউচটোৰ নামটো আৰু তুমি ফটো মাৰি দিয়া গেষ্ট হাউচটো। অলপ কম বেছ কৰিবা। কম বেছ মানে? 6,000টো কম বেছ কৰিবা অলপ। 5,500কে দিবা নহ'লে। 5,500কে? কাৰণ গোটেই ৰাতি থাকিব ন। অ'। আৰু কামটো 3বাৰ হ'ব। 3বাৰ? উম। ঠিক আছে, তুমি মোক গেষ্ট হাউচৰ ফটো পঠাই দিয়াচোন। আৰু বৰষুণ দি আছে, যাব পৰা নাই মই। ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব। মানে 8টা বজাত আহে নেকি? 8টা বজাত। তোমালোকৰ কথা, তোমালোকে কেতিয়া মাতা। অ'। হেৰি 2টা দিছো, আৰু এটা দি দিওঁ ন? দি দিয়া, আৰু ফটো গেষ্ট হাউচৰ ফটো দিয়া। গেষ্ট হাউচৰ ফটো মানে গেষ্ট হাউচৰ ভিডিঅ' আছে, মই পঠিয়াই আছো ৰবা। পঠিয়াই দিয়া, দিগদাৰ হ'ব, মোৰ গাড়ী আছে ন, পাৰ্কিং কৰিব নোৱাৰিম যদি যেনি। নহয়, আমাৰ পাৰ্কিং বঢ়িয়া জেগা আছে। নহয়, মই চাবৰ সময়ত পাৰ্কিং কৰিব লাগিব ন, প্লেচটো, লোকেচনটো। তুমি বৰ্তমান কোনখিনিত আছা? মই এতিয়াতো আছো বিশালৰ তলত, গণেশগুৰি। গণেশগুৰিত আছা? উম। আচ্ছা। হেৰি, তুমি জয়ানগৰলৈকে আহা, হোৱাটছএপত দি আছো বাৰু হেৰিটো। দি দিয়া, সেইটো ফোন কৰিবা, নহ'লে ৰিম্পীয়ে পঠাইছে বুলি কৈ তাতে হেৰি কৰি দিব আৰু। তোমাৰ কথা ক'লে হ'ল। কথা ক'লে ৰিম্পীয়ে, মই ৰুমৰ কথা কৈ থৈ দিম বাৰু, কেইটালৈকে? 3টা? দিনত হয় নেকি? দিনত নহয় নেকি? হা? দিনত নাপাবা। দিনত নহয়, ৰাতি দিনত 8টা বজাৰ পৰা। 8টা বজাৰ পৰা তোমালোকে কেইটা বজাত মাতা সেইটো টাইমতে যাব, কিন্তু দিনত নেযায়। ঠিক আছে, ফটোখিনি দি দিয়া, আৰু গেষ্ট হাউচৰ ফটোটো দি দিয়া মোক। গেষ্ট হাউচৰ ফটোটো তেনেকে মোৰ লগত নাই বাৰু, মই কাৰ্ডটো দিছো। কাৰ্ডটোত চাই ল'ব পাৰা। ভিডিঅ'টো দি দিয়া, আৰু গেষ্ট ভিডিঅ'টো হাউচৰ মই নামটো দি দিলে হ'ল, নামটো দি দিয়া। গেষ্ট হাউচ বাপ্তিচ ইন বুলি আছে। হেল্ল'। পিম্পি, অ'। মোক তোমাৰ নাম্বাৰটো ৰিতুয়ে দিলে। কোৱা। ক'ত আছা? মই ৰুমতে আছো, ৰিতু বাই ন? ৰিতু বা, কোৱা। ৰিতু মোৰ পুৰণা চিনাকি। হয়। ক'ত আছা এতিয়া? মই গুৱাহাটী, ৰুমতে আছো, মই বেলতলাত থাকো, ৱাইলেছত। লগ পাব লাগিছিলে অলপ। তুমি আছা ক'ত? মইতো তোমালোকৰ ওচৰতে আছো বাৰু। তোমাক কিবা কামৰ বিষয়ে কৈছিলে ন? কামৰ বিষয়ে কৈছিলে, তুমি মানে কি ৰাতিহে লগ কৰিব পাৰিম। ৰাতি কেইটাত? ৰাতি কেইটাত মানে, এনেকে কামত ল'বা নে কিনো সেইটো কোৱা? কামত। আৰু ছোৱালী আছে, তোমাক এতিয়া কাক লাগে বা? তুমি ফটো দিলে গম পাম মই। ঠিক আছে, মই ভাবিছো ৰিতু বাই আকৌ মোৰে কথা ক'লে নেকি। হ'ব, তোমাৰ ফটো দিলেও কথা নাই, তোমাকতো মই দেখা নাই ন আজিলৈকে, নাম্বাৰটোহে পাইছো। আছে, ছোৱালী আছে বাৰু। হেৰি, এনে তুমি কিমান মান কোৱাচোন মোক, কিমান? আমাৰ গেষ্ট হাউচত হ'লে কমতে কৰি দিব পাৰিম। এনে তোমাৰ 6,000ত আহে আৰু, এনে আমাৰ গেষ্ট হাউচ হলে কিবা এটা কমাই দিব পাৰিবা। গেষ্ট হাউচ, ক'ত আছে এইটো? তুমি ৰুম লাগে নেকি? ৰুম লাগে। ঠিক আছে, তুমি এটা কাম কৰা, জয়ানগৰ যোৱা।
জয়ানগৰত গৈ কিনি মই কথা পাতি দি আছো, তুমি ক'লে হ'ল ৰিম্পিয়ে পঠাইছে বুলি ক'লে হ'ল। আচ্ছা জয়ানগৰত গৈ পেলাই তোমাৰ নেপচি অফিচৰ ফ্ৰণ্টতে আছে। মই তোমাক এটা কাম কৰা, তুমি জয়ানগৰলৈকে গৈ কিনি মোক ফোন মাৰা। তুমি আগতে মোক ফটো কেইখনমান দিয়া, তোমাৰখনো দিবা। ঠিক আছে, মই হেৰি মোৰ যোনটো নাম্বাৰত হোৱাটছএপ আছে সেইটো নাম্বাৰৰ পৰা তোমাক মেছেজ কৰি আছো ৰবা। অ'কে ঠিক আছে কৰা। এইটোতে হোৱাটছএপ আছে ন তোমাৰ? এইটোতে আছে, এইটোতে আছে। ঠিক আছে দিয়া। এনে কিমান মান হ'ব কোৱাচোন বাৰু, এনে কম বেছ কিবা নহয় নেকি? হেল্ল' হেল্ল'। অঁ শুনা, মই কথা এটা কওঁ। মই গেষ্ট হাউচৰ ৰুমৰ কথা পাতিলো। অঁ হেৰি এইটো কি কয়, তো মানে মই যাম আৰু এহেঁত দুজনীক লৈ যাম ন। অঁ মানে কনফাৰ্মটো কোৱা, কাৰণ কিহৰ কাৰণে ৰাতি সিহঁতৰ কাম আহি যায় ন। মই লগৰ কেইটাৰ লগত কথা পাতি মই কনফাৰ্ম দি আছোঁ, আৰু কিমান সময়ত যাব লাগে সেইটো মই কৈ আছোঁ। একদম কনফাৰ্মটো ক'বা হা। কনফাৰ্মটো ক'ম। আৰু তুমি ফটো মানে পাইছোঁ বাৰু, মই ফটোখিনি ভালেই লাগিছে। তুমি ঠিক আছে। মানে কনফাৰ্মটো অকণ জল্দি ক'বা, কাৰণ সিহঁতক কামত পঠাব লাগে যে। ক'ত যায় সিহঁতে? তাতে যায় নে বেলেগতো যায়? বেলেগত নাযায়, প্ৰায়ভাগ মানে তাতে যায়। কাৰণ কিহৰ কাৰণে, আজিকালি জানাই গুৱাহাটীৰ কথা। কি মানে কিবা কিবি হেৰি হৈ থকা নাথাকে জানো, য'ত ত'ত ক্লাবত লৈ যায় এনেকে মানুহে, এইবিলাক বেয়া ন। মানে কনফাৰ্মটো কোৱা, তেতিয়া মই তোমাৰ হেৰি কৰি থব পাৰিম ন। ঠিক আছে, মই জনাই আছোঁ অলপ দেৰিকে। ঠিক আছে। ৰুমটো অকণ জল্দি ল'বাগে হা, নহ'লে অনলাইন বুকিং হৈ যায় মানে আমাৰ। অনলাইন বুকিঙো হয় নেকি? অনলাইন বুকিং হয়। অ'কে। অনলাইন বুকিঙৰ নম্বৰটো আছে যদি মোক দি দিয়া, মই বেলেগক দিব পাৰিম ন তেতিয়া। মই তোমাক দিম বাৰু। হেৰি এইবিলাক বাৰু মই তোমাক সন্ধিয়াকৈ হ'লেও দি দিব পাৰিম। একো মোক নাই, অনলাইন বুকিঙৰ নাম্বাৰটো দি দিয়া। মই অকণ দেৰিকৈ দি দিম হা। এতিয়া দিয়াচোন। মই অলপ আৰাম কৰি আছোঁ, মোৰ গাটো ভাল নহয়। আৰে নাম্বাৰটোহে দিব লাগে কপি কৰি, নাম্বাৰটো এতিয়াই দিয়াচোন তুমি। মই অকণ দেৰিকৈ দি আছোঁ। এতিয়া দিয়া না। অকণ দেৰিকৈ দি আছোঁ। তুমি এটা দিয়া কাম দিয়া। কৰা, তুমি হ'ব দিয়া, একো নহয়, তুমি জাষ্ট ৰুমকেইটা লৈ লোৱাগে, তাৰপিছত ফোন কৰিবা। ঠিক আছে ঠিক আছে। ঠিক আছে দিয়া। অ'কে। তুমি গ'লেই হ'ল, ৰিম্পী বুলি ক'বা। ৰিম্পী। মোৰ নামটো গ'লেই হ'ল আৰু। অ'কে। ঠিক আছে দিয়া।